নমস্কাৰ ৰাইজ, আপোনালোকক দুনু ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই পিঠাগুড়িৰে কুকুৰা মাংস কেনেকৈ বনোৱা হৈ থাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে আমাক লাগিব পিঠা আৰু কুকুৰা মাংস, আৰু সাধাৰণতে আমি তৰকাৰী বনাবলৈ যিখিনি মা মছলা লাগে এইখিনি লাগিব। এয়া নিমখ, জলকীয়া, নহৰু, পনুৰু, পিঁয়াজ আৰু তেল এইখিনি লাগিব। এইখিনি লগাই কেনেকৈ মই কুকুৰা মাংসৰে পিঠা তৰকাৰী বনাম আপোনালোকক দেখুৱাই যাম। আপোনালোক চাই থাকক। প্ৰথমে মই পিঁয়াজটো কাটি লৈছোঁ। আনফালে মই কেৰাহীটোত তেল ভৰালোঁ। আচলতে জুইত যিকোনো বস্তু বনালে বেছি সোৱাদযুক্ত যেন লাগে, সেইকাৰণে তেলখিনি পকি যোৱাৰ পাছত মই পিঁয়াজখিনি ফ্ৰাই কৰিছোঁ। পিঁয়াজটো প্ৰায় ৰঙা হৈ যোৱাৰ পাছত মই মাংসখিনি দিম। মাংসখিনি লগাইছোঁ। মাংসখিনি যিমান পাৰে তিমান ফ্ৰাই কৰিম। কেৰাহীটোত তেলখিনি সিজি কেৰাহীটোত মাংসখিনি লাগি ধৰালৈকে মই এই মাংসখিনি ভাজিম। নিমখ প্ৰথমে লগাই লৈছোঁ, আৰু ইয়াত হালধি লগাইছোঁ। তাৰ পাছত আকৌ মই লৰাই দিছোঁ যাতে নিমখ আৰু হালধিখিনি মাংসৰ লগত সিজি যায়, মিহলি হৈ যায় তেনেকুৱাকৈ। মাংসখিনি প্ৰায় সিজিব ধৰিছে। ইয়াৰ পিছত আমি মাংসখিনি লাগি ধৰাত পানী দিছোঁ। পানী দিয়াৰ পাছত এই পিঠাগুড়িখিনি মই কেনেকৈ লগাম আপোনালোক চাই থাককচোন। পানীখিনি সম্পূৰ্ণ এনেকৈ উতলি থকা সময়ত আমি পিঠাগুড়িখিনি লগাম। পিঠাগুড়িখিনি আমি যিবিলাক জেগাত পানীখিনি উতলি আহিছে এইখিনি জেগাত সিঁচিব লাগিব। বেলেগ জেগাত সিঁচিলে গোটা হৈ যায়। এয়া উতলি থকা জেগাখিনি মই সিঁচি দিছোঁ। অতি সহজ বনাবলৈ। এই চব্জি মিচিংসকলৰ কাৰণে অতি প্ৰিয় হয়, আৰু প্ৰত্যেক ঘৰ মানুহে এইখিনি আলহী আহিলে, কুকুৰা মাৰিলে এইখিনি বনাই খোৱা হয়। এনেকৈহে লাহে লাহে মই পিঠাখিনি সিঁচি থাকিম। লাষ্টলৈকে চাই থাককচোন মই কি কৰিম। এয়া তৰকাৰীখিনি হ'বলৈ গৈ আছে। জঙাই লাকুটিও ৰাখিছোঁ, চিকেন ৰাখিছোঁ। আজি অতিথি আহিব যেতিয়া ভালকৈ খুৱাম। নিমখখিনি পৰিমাণটো মিলিছেনে নাই এইখিনি মই চাকি চাইছোঁ। আৰু নিজে বনাই লাগিলে অলপ বেয়া লাগে, কিন্তু আপোনালোকো বনাই খাই চাবচোন কেনেকুৱা লাগিব। খুব সুন্দৰ হয়। আৰু এইখিনি বস্তু ঘৰতে পোৱা সামগ্ৰীৰে বনোৱা হয় কাৰণে কম খৰচতো হৈ যায়। কুকুৰাখিনি নিজৰ থাকে আৰু চাউলখিনি নিজৰ ঘৰৰে পিচি ল'ব পাৰে বা খুন্দি ল'ব পাৰে।